তুমি খোসাই ধুনিয়া বুঝিলু এতিয়া লিহির দেহারে করিসা জানানে বুড়িয়া Hello and good morning. আপোনালোক সকলোকে মোৰ অন্যতম এটি ভিডিঅ'লৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'টি। তো আজি মই বহুত কাম কৰি আছোঁ। মানে আমি আখোজীয়া হৈ আছিলোঁ, মানুহ এজন মৰিছিল, মানে ককা এজন মৰিছিলে। আজি 10 দিন হ'ল, তাকে ঘৰ মোচা বা এনেকুৱা কিবা কিবি কৰি আছোঁ। মায়ে কাপোৰ কানি ধুলে আৰু আজি মানে ক'ৰবাত যাম। ক'ত যাম, কিয় যাম, সকলোখিনি আপোনালোকক দেখাম। তো ভিডিঅ'টো শেষলৈ চাব, স্কিপ নকৰিব। স্কিপ কৰিলে মানে এটা কিবা কিবি মিষ্টেক হৈ যায়তো ভাল নালাগে তেতিয়া চাই পিনে। এয়া মই ঘৰ মুচি আছোঁ আৰু গোটেইখিনি কামখিনি কৰি লওঁ আৰু বহুত কথা আছে, তো সকলোখিনি আপোনালোকক ক'ম। গোটেই ভিডিঅ'টো চাই থাকক। তো ফাইনেলি আহি গ'লোঁ চাৰিআলি আৰু আমি আছোঁ ড্ৰিম মেকআপ একাডেমি মানে ষ্টুডিঅ'ত। আৰু আমি ইয়াত বক্সটো নিব আহিছোঁ, বায়ে বক্সটো নিব দিছে। আৰু আমি ইয়াত অহাৰ কাৰণটো হৈছে আমি মানে মডেলিং কৰি আছোঁ আৰু সেই মডেলিঙৰ মানে আজি ক্লাছ আছে। তৃষ্ণা বায়ে ক্লাছ কৰিব, তাকে তৃষ্ণা বাক দেখাম। হাইস্কুলত বাহঁত আছে, আমি বক্স নিব আহিছোঁ। এইফালে জুৰি, এইফালে বিদিশাই ফটো ছেশ্যন কৰি আছে। আৰু এতিয়া মানে বক্স আনিব আহিছোঁ, তো বক্স নিলে এবাৰ মানে এইটো ষ্টুডিঅ'। এয়া আমি চাই আছোঁ পিলিত, এয়া বক্সটো। এইফালে পিলি, এইফালে মই, মানুহবোৰে পূৰা চাই আছে আৰু আহি পালোঁ আমি। এয়া কৃতিকা, জুৰি, বিদিশা, এইটো চুমি, এইফালে বহুত মানুহ আছে। তো বলক যাওঁ। ইমান ৰ'দ বাপায়ো। তো আমাৰ আজিৰ গ্ৰুমিং শেষ আৰু কাইলৈ আছে 10টা বজাৰ পৰা। কালি টেলেণ্টটো চাব, মানে কালিতেই অলপমান মানে হেৰি কৰি দিব, যেনেকৈ বেষ্ট স্মাইল, বেষ্ট হেয়াৰ, তেনেকৈ কেইটামান চিলেক্ট কৰি দিব আৰু কালিও দেখাব লাগিব। আজিৰ ভিডিঅ'টো মানে এড নকৰোঁ, কালি আকৌ ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিম পিছৰখিনিৰ পৰা। আৰু এতিয়া বাই বাই, কাইলৈ লগ পাম। গুড মৰ্ণিং। আৰু আজি ছেকেণ্ড এণ্ড লাষ্ট গ্ৰুমিং হয় আৰু আজি টেলেণ্ট ৰাউণ্ডো কৰিব, তো সেইকাৰণে মেখেলা চাদৰ পিন্ধিছোঁ। কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত। এতিয়া মই চাংচাৰিলৈ যাম, মামাহঁতৰ ঘৰলৈ, তাৰপিছত যাম চাৰিআলি। তো চাই থাকক, পাপাৰ লগত এতিয়া যাম বাৰু, তাৰপিছত পাছত যাম চাগে। তো ভিডিঅ'টো চাই থাকক। আজি কেনেকুৱা লাগিব আপোনালোকে কমেণ্ট কৰি জনাব লাগিব, স্কিপ নকৰিব, ভিডিঅ'টো গোটেই চাব। আমি মানে অডিটৰিয়ামত আহি পালোঁ। এয়া চব হ'ল মানে বাচ্ছাৰ হৈ আছে, এবাৰ আমাৰ হ'ব। এইফালে নিচা আৰু বহুত মানুহ আছে, চাই থাকক ভিডিঅ'তে। আমাৰ টেলেণ্ট ৰাউণ্ড শেষ হ'ল অলৰেডি আৰু এতিয়া ঘৰত যাম, চাওঁ ক'ত কি কৰিব। বাকীখিনি ফুলপ্লাক কৰিব আছে আৰু একেবাৰে ঘামিজনী অৱস্থা শেষ হৈছে আজি। বহুত মানুহ আছে আৰু এতিয়া আমি ঘৰত যাম, 5টাই বাজি। কাইলৈ বাকীখিনি দেখাম। তো এতিয়া আমি ঘৰত যাই আছোঁ। চবে আইচক্ৰীম খাত বিজি একেবাৰে, আমিও খাইছোঁ। জুৰি বাকী কালি ফাইনেল আপোনালোকে জানেই, কালি ভাল লাগিব চাই। আপোনালোকে আহিব, সকলোৱে আমাক আশীৰ্বাদ কৰিব, মৰম দিব। বাই বাই।